Welcome back to my YouTube channel. RCC ঘৰ এটা বনাই থকাৰ সময়ত কেইটামান ভুল কেতিয়াও নকৰিব ঘৰটো আৰম্ভ কৰাৰ আগত। পোনপ্ৰথমে ঘৰটো ভিত্তি পঞ্জিকা চোৱাই ল'ব লাগে আৰু যিমান বিলাক বিশ্বকৰ্মাৰ নামত দান কৰিব লগা সকলোবিলাক মন সন্তুষ্ট হৈ দিব লাগে। বাৰী মাছমজিয়াত ঘৰটো কেতিয়াও বনাব নালাগে, ভাল নহয়। বিশ্বাস যদি কৰে ভগৱানক, সেইটো কাৰণে ঘৰৰ ভেটিটো চোৱাই ল'ব লাগে। ঘৰৰ ভেটিটো হোৱাৰ পাছত মাটি ফিলাপ কৰিব লাগে। ঘৰটো ভেটিটো হোৱাৰ পাছত মাটি ফিলাপ কৰিবলৈ বালি মাটি ভৰাব লাগে। কমচে কম 1 মাহ পানী দিব লাগে আৰু মাটিবিলাক বহিবলৈ কমচে কম 1 মাহ পানীত দিলে মাটিবিলাক জেং জাবৰ গেলিবলৈ দিব লাগে। ইয়াৰ পাছত পোষ্ট বনালে পোষ্ট সম্পূৰ্ণ হোৱাৰ পাছত 10 দিন পানী দিব লাগে। তাৰ পাছত আৰু 10 দিন ৰ'ব লাগে ছট ফিটিং কৰিবলৈ। সম্পূৰ্ণ পোষ্টটো 20 দিন হোৱাৰ পাছতহে ছট ফিটিং কৰিব লাগে, নহ'লে আপোনাৰ পোষ্টটো বহুত ষ্ট্ৰং হৈ নাথাকে, কেতিয়াবা ভাগি যোৱাৰ চান্স থাকে। ছট ঢালাই কৰা 21 দিনলৈ পানী দিব লাগে একেলাহে। 21 দিন হোৱাৰ পাছত চেটাইং খুলিব পাৰে। চেটাইং খোলাৰ লগে লগে ছটখন চিলিঙি প্লাষ্টাৰ কৰিব লাগে, নহ'লে পলিথিনবিলাক এৰি নাযায়। সেইটো কাৰণে চিলিঙি প্লাষ্টাৰটো কৰি ল'ব লাগে। তাৰ পাছত ইটা গাঁথনি কৰিবৰ সময়ত বহুত সাৱধান হ'ব লাগে, নহ'লে ৱালখন কেক হ'ব পাৰে। ইটা গাঁথনি 7ৰ পৰা 8 জাপহে দিনত গাঁঠিব লাগে আৰু 5 দিনাখন পানী দিব লাগে। সম্পূৰ্ণকৈ পানী ভিজাই দিব লাগে। সম্পূৰ্ণ ভীমলৈ গাঁথনি কৰিব নালাগে। কমচে কম 1 জাপ ইটা নগঠাকৈ থ'ব লাগে। সেই জাপ ইটাৰ 4-5 দিনমান মূৰত আপোনালোকে ৱালখন যেতিয়া পানী ভিজাই থাকিব, তাৰ পাছত সেই লাষ্টৰ জাপটো অলপ দিনৰ পাছত 4-5 দিনমানৰ পাছত গাঁথনি কৰিব লাগে। সম্পূৰ্ণ ইটা গাঁথনি হোৱাৰ পাছত 10 দিন পানী ভিজাব লাগে। 10 দিন পানী ভিজোৱাৰ পাছত আৰু 10 দিন টোটেল 20 দিন পাছত প্লাষ্টাৰ কৰিব লাগে। প্লাষ্টাৰ কৰাৰ আগতে সম্পূৰ্ণকৈ ইটাবিলাকত পানী ভিজাই ল'ব লাগে। প্লাষ্টাৰ পৰা বালি এৰি যাব কেতিয়াও নালাগে। নালাগিব, হাতখন যদি মোহাৰি দিয়া হয় তেনেকুৱাকৈ পানী খুৱাব লাগে। প্লাষ্টাৰ কৰাৰ পাছত 10 দিনলৈ পানী দিব লাগে। পানী ভিজোৱা 10 দিনৰ পৰা 10 দিনলৈ আপোনালোকে পানী ভিজালে আৰু 1 মাহলৈ কোনো পানী চানী নিদিয়াকৈ ৰাখি দিব লাগে। তাৰ পাছত আপোনালোকৰ ঘৰটো পুটিন কটা, ৰং কৰা এইবিলাক কৰিবলৈ পাৰি। যদিহে এইটো কাম নকৰে, আপোনালোকে 1 মাহ যদি নেৰাখে, তেতিয়াহ'লে ৱালৰ তলৰ অংশ, টাইলছৰ স্কাৰ্টিঙৰ ওপৰৰ অংশটো পুটিন আৰু ৰংবিলাক এৰি যাবলৈ ল'ব আৰু দেখিবলৈ বেয়া হৈ যাব। ৰং কৰাৰ আগতে টাইলছটো লগাই ল'লে বহুত ভাল হয়। তেতিয়া টাইলছটো লগাওঁতে পানী ভিজোৱা হয়, পানী ভিজাওঁতে আকৌ ৱালখনত ভিজি যাব। সেইটো কাৰণে টাইলছটো আগতীয়াকৈ লগাই ল'ব লাগে। তাৰপিছত ৰং কৰি ফিনিচিং কৰি আপোনালোকৰ ঘৰটো সম্পূৰ্ণকৈ হৈ যাব। আপোনালোকক অশেষ ধন্যবাদ অলপ টাইম দিয়াৰ বাবে। এটা কমেণ্ট কৰি মতামতবিলাক দিব আপোনালোকে কেনেকুৱা লাগিছে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।